Hi friend, welcome back to my channel. মই যে কম লেট্ৰিনৰ লিষ্টত কাৰ কাৰ নাম আছে আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে মোবাইলেদি চাব পাৰিব। কেনেকৈ চাব পাৰিব এইটো ভিডিঅ'ত মই ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ। সম্পূৰ্ণ ভিডিঅ'খন চাওক আৰু যদি মোৰ চেনেল নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অন কৰক। ব্ৰাউজাৰ অন কৰি সাৰ্চ bharatmission.gov.in সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলফালে আহিব। আৰু পিছত আপুনি টাচ কৰিব SSG 2023। সাৰ্চ কৰাৰ পিছত অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আৰু এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপুনি টাচ কৰিব ভিলেজ সেল্ফ এছেছমেণ্ট এন্ট্ৰি ষ্টেটাছ। ইয়াতে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পিছত তেনেকুৱা এটা আৰু এটা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে আপোনাৰ ৰাজ্যটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত অলপ টাইম ৱেইট কৰি তলফালে আহিব। অহাৰ পিছত ইয়াতে আপুনি সিলেক্ট কৰিব আপোনাৰ ডিষ্ট্ৰিক্টটো। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াতে আহিব ব্লক নাম। ব্লক নামটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত অলপ টাইম ৱেইট কৰিব। ইয়াতে আপোনালোকৰ ইয়াতে সিলেক্ট কৰিব নেম। আপোনাৰ ইয়াতে যাব লাগিব পঞ্চায়ত যাই পিনে আপোনাৰ লিষ্টখন চাব লাগিব। চাৰ পিছত আপোনালোকে চাব আপোনাৰ লিষ্টত নাম আছে নে। যদি আপোনাৰ নাম আছে তেনেহ'লে আপোনালোকে লাভ কৰিব পাৰিব 12,000 টকা।